guys, good morning. কি খবৰ আপোনালোকৰ? এটা ৰাতিপুৱা 7:30 বাজিছে। মই গা ধুই আজৰি হৈ আহিলো। চাহ খোৱা নাই বাৰু, চাহ খাই লওঁ। ভাবিলো আজি দিনটো মই কিনো কৰো আপোনালোককো দেখাই যাওঁ ব্লগ। ঠিক আছে তেতিয়াহ'লে দিনটো আজি মই কি কৰো আপোনালোকেও চাই থাকক। লগতে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ঠিক আছে তেতিয়াহ'লে চাই থাকক আজি। কি কৰি আছে আপোনালোকে? মই ভাত বনাই আছোঁ। আজি আমাৰ খুৰা ল'ৰাটোৰ বাৰ্থডে হয়। চ' অলপ সোনকালে বনাই দিছোঁ আৰু ভাত খাই আকৌ তাত কিবা কিবি এটা কৰি দিব লাগিব। সেইকাৰণে লাও বনাইছোঁ আৰু লাওতে কিবা মাছ দিছোঁ। তাৰপিছত মাছৰ মাথা ভাজিছোঁ আৰু সেয়াই গুড়ি ভাজি বনাইছোঁ। সেয়াও সোনকালে খাই বৈ তাত যাব লাগে। সেই মোক লাগি আছে আৰু কালিৰ পৰা নবওঁ, সেই কেক বনাই দিব লাগে বুলি। ঠিক আছে আপোনালোককো লৈ যাম বাৰু, চাই থাকিব মোৰ ভিডিঅ'টো। দেখুৱাই থাকিম মইনো কেনেকৈ কি কৰোঁ, কেক কেনেকৈ বনাইছোঁ সেয়াও দেখাম বাৰু। বিশেষ একো তেনেকৈ একো নাই, অকল কেকটো বনাম আৰু কিবা পাচলি কৰি দিম চাগে, সেয়াই আৰু। ঠিক আছে চাই থাকক তেতিয়াহ'লে। হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? এতিয়া ৰাতিপুৱা 7:30 বাজিছে। মই গা ধুই আজৰি হৈ আহিলোঁ। চাহ খোৱা নাই বাৰু, চাহ খাই লওঁ। ভাবিলো আজি দিনটো মই কিনো কৰো আপোনালোককো দেখাই যাওঁ ব্লগ। ঠিক আছে তেতিয়াহ'লে দিনটো আজি মই কি কৰো আপোনালোকেও চাই থাকক। লগতে যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। ঠিক আছে তেতিয়াহ'লে চাই থাকক আজি। কি কৰি আছে আপোনালোকে? মই ভাত বনাই আছোঁ। আজি আমাৰ খুৰা ল'ৰাটোৰ বাৰ্থডে হয়। চ' অলপ সোনকালে বনাই দিছোঁ আৰু ভাত খাই আকৌ তাত কিবা কিবি এটা কৰি দিব লাগিব। সেইকাৰণে লাও বনাইছোঁ আৰু লাওতে কিবা মাছ দিছোঁ। তাৰপিছত মাছৰ মাথা ভাজিছোঁ আৰু সেয়াই গুড়ি ভাজি বনাইছোঁ। সেয়াও সোনকালে খাই বৈ তাত যাব লাগে। সেই মোক লাগি আছে আৰু কালিৰ পৰা নবওঁ, সেই কেক বনাই দিব লাগে বুলি। ঠিক আছে আপোনালোককো লৈ যাম বাৰু, চাই থাকিব মোৰ ভিডিঅ'টো। দেখুৱাই থাকিম মইনো কেনেকৈ কি কৰোঁ, কেক কেনেকৈ বনাইছোঁ সেয়াও দেখাম বাৰু। বিশেষ একো তেনেকৈ একো নাই, অকল কেকটো বনাম আৰু কিবা পাচলি কৰি দিম চাগে, সেয়াই আৰু। ঠিক আছে চাই থাকক তেতিয়াহ'লে। বলক এই বাৰ্থডে ঘৰৰ পৰা এইবিলাক দেখিছেনে? এইবিলাক কাৰ ঘৰত বাৰু আছে এতিয়াতো ধৰক হেৰিয়াৰ ছিজন ন, ধান কটাৰ ছিজন। কাৰ ঘৰত বাৰু এনেকৈ মৰণা নমৰাকৈ থৈ দিয়া আছে জমা কৰি। ঠিক আছে ব'লক গৈ আছোঁ আমি বাৰ্থডে ঘৰলৈ। বাৰ্থডে বয় দেখিছোঁ সেইফালৰ পৰা ক'ৰৰ পৰা আহি আছে। ঠিক আছে গৈ থাকোঁ তেতিয়াহ'লে। এক মিনিট চাওক না, আমাৰ ৰাস্তাটো পদূলিটো ইমান দীঘল হয় নহয়, বহুত দিগদাৰ। ঠিক আছে গৈ থাকোঁ। মই ভাত খাই ল'লোহি ঘৰত আহি পিনি। মিষ্টাৰো আহিলে, মিষ্টাৰৰ ভাতটো খাই লওঁ বুলি। চ' ভাতটো খাই দিলোঁ। কাম আৰু তোমাৰ বিয়াখন পাতিয়ে দিব লাগে।
খুৰাহঁতে মাংস বাচিছিলে সেয়া মই পিচি ল'লোঁ। এই আটাৰ আছিলে চবেই ক'লে আৰু তাত পিচি ল'ব চাই লওঁচোন আপোনালোক দেখাম হা তাত কোন কোন আছে। এতিয়া মই বনাম কেক বনাব আহি আছোঁ, আপোনালোককো মই দেখাই যাম। ঠিক আছে চাই থাকক। সৰিয়হ বিস্কুট এটা লৈ লৈছোঁ। এনেকুৱা ডেইৰী মিল্ক লাগিব। মই ইয়াতে ক্ৰীমখিনি এক্সট্ৰাকৈ গুচাই লৈছোঁ, চব চাইড কৰি ক্ৰীমখিনি এক্সট্ৰাকৈ থৈছোঁ আৰু বিস্কুটখিনি চাইডে তাত লৈছোঁ। গাখীৰটো অলপ অলপকৈ দি বিস্কুটটো ভাঙি গুড়ি কৰি ল'ম। গুড়ি কৰি জহকৈ ভাঙি লৈছোঁ। দিম এতিয়া আমি গাখীৰ অলপ অলপকৈ গাখীৰ দি ফেটি যাম। গাখীৰ যিমান প্ৰয়োজন হয় সিমানটো দি ল'ব আপোনালোকৰ জোখমতে। মই প্লেটখনত লোৱা দেখি বেয়া হ'ল, পিছত মই সলাবলগীয়া হ'ল। আপোনালোকে বাতিত বা তেনেকুৱা পাত্ৰত লৈ ল'ব, প্লেটত কৰিবলৈ অসুবিধা হয়। গাখীৰটো অকণমান গৰম কৰি ল'লোঁ, গৰম কৰি ল'লে সুবিধা হয়। এইটো মিশ্ৰণ বনাই ল'লোঁ। যি দিয়ে পিচিব মানে ব্লেণ্ডাৰত বা কিবা দি গুড়ি কৰিব বিচাৰে গুড়ি কৰি ল'ব। এটা বাতিত তাত তেল সানি ল'লোঁ, ৰিফাইন তেল। তাত টিচু পেপাৰ বা তেনেকুৱা ধৰণৰ তাত পাৰি দিব, তাৰ ওপৰত ৰিফাইন অইল সানি ল'ব। তাৰপিছত যিখিনি মিশ্ৰণ তৈয়াৰ কৰিছিলোঁ সেই মিশ্ৰণখিনি পাত্ৰটোত দি দিম, যিটো পাত্ৰত আমি কেকটো ৰেডি কৰিম। তাত আমি প্ৰথমতে যিটো মিশ্ৰণ আছিলে সেই মিশ্ৰণটো দি দিলোঁ, লগতে অলপ দি দিলোঁ গাখীৰ দি বাতিটোত দি দিলোঁ, দি অলপ ঢকিয়াই দিলোঁ যাতে সম্পূৰ্ণ হৈ যায়। তলত এটা চচ দি তাত পানী অলপ দি ওপৰত বাতিটো দি এখন ঢাকনাই ঢাকি দিলোঁ। ঢাকনাখনৰ কাষৰি বতাহ যাব পৰাকৈ দি দিলোঁ। ক্ৰীমখিনি আমি ফেটি ল'ব লাগিব। তাৰ আগতে যিটো মই চকলেট আনিছিলোঁ, চকলেটটো কেকটোৰ ওপৰত দিম বুলি ভাবিছিলোঁ। কেকটো চাব এডাল মাৰিৰে বা তেনেকুৱা শলখাৰ বা তেনেকুৱা বস্তুৰে কেকটোত সুমুৱাই দিব। কেকটোৰ পৰা যদি লাগি নাহে তেতিয়া জানিব আপোনাৰ কেকটো সম্পূৰ্ণ হৈছে। মোৰ কেকটো হৈ গ'ল। এতিয়া চকলেটখিনি চচটোৰ ওপৰত পানী দি তাত চকলেটখিনি গুড়ি কৰি মিশ্ৰণটো বনাই ল'ম। এতিয়া সেইটো দেখিছেনে, কেকটো ইমান ধুনীয়া হৈছে, চফ্ট আছে। কিন্তু পিছত মই এটা বৰ গণ্ডগোল হ'ল। দেখিছেনে কেকটো ইমান ধুনীয়া হৈছে, ধুনীয়া কেকখন এয়াই গ'ল। এই চকলেটখিনিও এটা মিশ্ৰণ তৈয়াৰ কৰি ল'লোঁ। কেকটো এতিয়া মাজতে দুফাল কৰিম। দেখিছেনে, এটা অকণো লাগি ধৰা নাই, ইমান ধুনীয়াকৈ এৰাই গৈছে। ক্ৰীমখিনি লৈ ল'লোঁ। কি কৰিব, কেকটো মই দেখুৱাব পিছত নোৱাৰিলোঁ, পিছত ভাল নহ'লেগৈ কেকটো বনোৱাটো।
ৰেডি যা এতিয়া 3:30 বাজিল আৰু এতিয়া লাগিলে কাপোৰ কিবা কিবি কৰি দিলোঁ ঠিক আছে হ'ব দিয়া আহিলোঁগৈ বাৰ্থডেৰ পৰা আহি কাপোৰ সলাই ল'লোঁ দেৰিয়ে হ'ল অকণমান বাচন ধুই মেলি আজৰি হৈ আহিছোঁ একেবাৰে ঠিক আছে তেতিয়াহ'লে ব্লগটো এইখিনিতে সামৰণি দিম আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ঠিক আছে বাই বাই